হাই হেল্ল' নমস্কাৰ। বৰ্তমান আমি গৈ আছোঁ এতিয়া হলেশ্বৰ মন্দিৰ। আছে ইয়াৰ লগত মোৰ বন্ধু আৰু দুইজনৰে আজি দিনটো এটা বিশেষ দিন হয় আমাৰ কাৰণে। তো কি বিশেষ দিন আপোনালোকে ভিডিঅ'ৰ লাষ্টত গম পাব, এতিয়া নকওঁ। আপোনালোকে খালি ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব। আৰু আজি আমাৰ দুইজনৰ কাৰণে এটা বিশেষ দিন হয়, তো সেইকাৰণে আমি আজি হলেশ্বৰ মন্দিৰ গৈ আছোঁ। তো আপোনালোকে উপভোগ কৰি থাকক আমাৰ ভিডিঅ'টো আৰু কমেণ্টত জনাব। লাষ্টত ভিডিঅ'টো চাই আপোনালোকে গম পাব যে কিহৰ কাৰণেনো এহেঁত দুজনৰ বিশেষ দিন আৰু কিহৰ কাৰণে মন্দিৰ গৈ আছে। আৰু লাষ্টত কিন্তু আপোনালোকে যেতিয়া গম পাব তেতিয়া আমাক কমেণ্টত জনাব। তো ভিডিঅ'টো চাই থাকক। ফাইনেলি আমি মন্দিৰ আহি পাই গৈছোঁ। চাকি বন্তি এইফালৰ পৰা লৈ ল'ম, তাৰপিছত আমি চাকি গছ জ্বলাই লওঁ। মন্দিৰটো আপোনালোকে আগত আমাৰ কৃষ্টিক লৈ আহোঁতেতো দেখা পাইছিলেই। চ' আমি চাকিখিনি জ্বলাই লওঁ, এতিয়া ভিডিঅ'টো নকৰোঁ আৰু। তো ভগৱানৰ চৰণত আমি চাকি সেৱা আগবঢ়াই আহিলোঁ। তাৰপিছত এতিয়া আহিলোঁ কাৰণ লগৰজন মন্দিৰত সোমাবলৈ নাপায় হেনো, তেওঁৰ খুৰাক ন আচ্ছা, তেওঁৰ বৰ্তাক ঢুকোৱাৰ বেছি দিন হোৱা নাই, তো সেইকাৰণে মন্দিৰত নোসোমালে। আৰু তেওঁৰ হৈ মই মানে কি আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু তাৰ বছৰটো যাতে ভালে কুশলে যাওক। আৰু এনেকৈ এতিয়া আৰু আজিৰ দিনটো কেনেকৈ কি পাৰ কৰিম, একদম বৰ বেলেগ ঝাকাছ হৈ থাকিব। আপোনালোকে চাই থাকিব খালি। ঝাকাছ বোলেতো একদম ফাৰো হ'ব, হয়নে নহয়? আৰে কি হ'ল? নাই সি না এতিয়া নকওঁ। এতিয়া ক'লে আপোনালোকে গম পাই যাব, ভিডিঅ'টো আধাতে চাই এৰি দিব পাৰে। তো গতিকেলৈ সি এতিয়া কিহৰ কাৰণে মাত মতা নাই, সি কথা ক'বলৈ শিকিবহে, এতিয়া মাত ফুটিবহে। তো এনেকুৱা কিছুমান কথা আছে আৰু এইবিলাক পিছত গম পাব আপোনালোকে। ঠিক আছে, আৰু দুঘণ্টা তাৰপিছত আপোনালোকে চাই থাকক। কাৰণ লগৰজনৰ সখী দুজনো আহি আছে, তো তেওঁলোকক উঠাইহে আমি যাম আৰু তেওঁলোকক লগ পায়ো কিছু এনজয় হ'ব। তো সেইখিনি মুহূৰ্ত আপোনালোকক দেখাই আছোঁ। তো গতিকেলৈ ভিডিঅ'টো আপোনালোকে চাই থাকক, অকণো স্কিপ নকৰিব। ফাইনেলি মন্দিৰৰ পৰা আহি পাই গ'লোঁ। এতিয়া প্ৰসাদ চসাদ খাই লওঁ, তাৰপিছত বৰ ভোক লাগিছে। প্ৰসাদ খোৱাৰ আগত ভাতকেইটাকে খাই লওঁ আৰু 11টা বাজিলে। তাৰপিছত লগৰটোৰ সখী এখেত আহিব আৰু তাৰপিছত আমি ওলাই যাম আৰু দিনটো অকণমান ফূৰ্তি কৰিম। তাৰপৰা সন্ধিয়া ঘৰত ফূৰ্তি কৰা কোনো দেখাম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। বৰ্তমান এতিয়া অথনি আমি মন্দিৰলৈ একেলগে গৈছিলোঁ, লগৰটো আৰু মই। আৰু এতিয়া মোৰ ভাইটিও আহি পালে, এই ভাইটি। আৰু এতিয়া এই লগৰ ভাইটি, মই আৰু মোৰ লগৰ সখীকেইটা আহি বালিৰ পৰা ৰখি আছে। তো এতিয়া খুব গৈ এনজয় কৰিম আৰু গৈও এনজয় কৰি থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকক, ধামাকা হ'ব আজি ভিডিঅ'। ঐ লুকু, আজি পাৰ্টিটো কি হ'ব? আজি গাহৰি মাংস হ'ব আৰু কি হ'ব তোমাৰ? ভাতটোতো নাখাওঁৱেই মই, জানাই। আজিতো তুমি মই ভাত মুখত মানে দিবই নোৱাৰোঁ। নোৱাৰোঁ, কোনো পধ্যে নোৱাৰোঁ, কাৰণ মেইন কেছ মোৰ দাঁত গজা নাই। যিকেইটা গৈছে মামৰে ধৰি আছে তাতে। আৰু কিবা তাকে মানে পাটো কেনেকুৱা হ'ব মানে এতিয়া মই মানে স্পষ্টও ক'ব নোৱাৰোঁ, নহ'লে আমাৰ ৰাইজে গম পাই যাব যে। সেইটোৱেইটো, পাহাৰটো মানে এতিয়া আমি তাত গৈ পেলাই গম পাম। যিমান ওখ পাহাৰ হ'ব সিমানে পাহাৰটো হ'ব। গম পাইছে আপোনালোকে। বাকী চাই থাকক ভিডিঅ'টো, চাগৈ কঁপিছে দেই, হাতখন কঁপি আছে মোৰ। ঠিক আছে আৰু আগলৈ। আজি মানে আপোনাৰ পৰীক্ষা হৈ আছে কাৰণে নেটটোতো বন্ধ কৰি ৰাখিছে। তো ইউটিউবত আমি গান বজাব পৰা নাই। তো লগৰজনে মানে ব্লুটুথত বজাবলৈ কাৰণে চেষ্টা কৰিছে। তাৰপিছত তাৰ ব্লুটুথৰ নামটো সুধিছোঁ কি, সি কৈছে 9i, মই শুনিছোঁ 99। কেনেকুৱা জমনি হৈছে। আৰু শুনিব, আৰু অকণমান ৰখক, আপোনালোকে চাওক আৰু শুনিব। কিন্তু মুচখিনি মজা লাগিছে দেই, জন্ম হৈ। না আমি নেই পিকচাৰ আভি বাকী হে মেৰে দোস্ত। ফাইনেলি লগৰজনৰ বন্ধুকেইজন আহি গ'ল, মানে বন্ধু এজনেই। আৰু এতিয়া আমি মেইন জেগাত গৈ আছোঁ। জেগাত গৈ আপোনালোকক জনাই আছোঁ যে কিহৰ আমাৰ দুইটাৰ আজি বিশেষ দিন, যে আমি ইমান ফূৰ্তি কৰি গৈ আছোঁ। মোৰ ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ গম পাব। তো গতিকেলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক। ফাইনেলি লগৰজনৰ মানে মোৰ লগৰজনৰ বন্ধু আহি পালে এখেত। আৰু আমি এতিয়া গৈ আছোঁ মেইন জেগালৈ। কিন্তু হ'লে কি হ'ব, দুৰ্ভাগ্য আপোনালোকক দেখাই আছোঁ মই বেক কেমেৰাৰ পৰা।
তো মানে কি বৰষুণ খুব দি আছে। আজি তাকে লগৰজনক কৈছোঁ যে যিমান ফুৱাই থাকিলেও চাগৈ জুই নজ্বলিব, কিয় নজ্বলিব আপোনালোকক দেখাই আছোঁ বেক কেমেৰাৰ পৰা, আপোনালোকে চাওক। তাৰপিছত মানে কি ক'ম আৰু, এতিয়া বহুত ভাবি আহিছিলোঁ কেনেকৈ কি ফূৰ্তি কৰিম, কিন্তু বতৰে এতিয়া ফূৰ্তি কৰিব দিয়ে নিদিয়ে ঈশ্বৰে জানে আৰু। চাই দে এজন বন্ধু, নতুন বন্ধু, আমাৰ ভিডিঅ'ৰ নতুন বন্ধু হয়, দেখা পাইছে, নগাঁৱৰ হয় তেওঁ আহিছে, আমি একেলগে আজি চেলিব্ৰেট কৰিম। দেখা পাই আছে ভাইটিয়ে কেৰাহী বহাইছে, একেৰে বহাইছে, এয়া ভাইটি আৰু এয়া হৈছে আমাৰ ভিনদৌ, এয়া নগাঁও আলহী। আমাৰ দুটাৰ আজি বিশেষ দিন, আমাৰ দুটাৰ আজি বাৰ্থডে। সকলো তামাম এনজয়ত আছোঁ, এয়া দেখিছে সকলো ডেন্স কৰি আছে। ফুল এনজয় হৈ আছে একদম নিচে ব্ৰহ্মপুত্ৰৰ কাষত। এই নাচি থকা ল'ৰাজন আৰু মোৰ একেলগে আজি বাৰ্থডে হয়, আৰু আমাৰ আলহী আহিছে নগাঁৱৰ পৰা, সখী হয়। এইফালে ভিনদৌ আছে, এইফালে দেখিছে এয়া ভিনদৌ, এয়া হৈছে ভাইটিকতো মোৰ ভিডিঅ'ত আপোনালোকে দেখিছেই, আৰু এয়া বনি আছে পাৰ্টি। তো গতিকে জুবিনদাৰ গান চং লগি আছে, মৰি লং লাগি যায়। मजा आया। একেলগে আজি বাৰ্থডে মানে একেটা দিনতে মোৰ লগৰ এজন, তেওঁ খুব এনজয় কৰি আছে, আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া কাষতে ব্ৰহ্মপুত্ৰ, চাওক, এখন কাষতে ব্ৰহ্মপুত্ৰ, আপোনালোকক দেখাই আছোঁ। কিহৰ বাৰ্থডে পাৰ্টি? ফাইনেলি ভাইটি আৰু মই ঘৰ আহি পাই গ'লোঁ। দিনটো অনাই বনাই ঘূৰিলোঁ, অঘৰী হিচাপে কটালোঁ, এতিয়া ঘৰ পালোহি। এতিয়া মানুহজনীয়ে কি গালি পাই পাৰিব আৰু, উপায়টো নাই আৰু, আহিতো পালোৱে আৰু, এতিয়া এই ঘৰৰ ভিতৰত সোমাইছোঁ। তো ফাইনেলি মানে পূৰা ইন্তজাম বনি আছে এয়া মোৰ কাৰণে, আপোনালোকে দেখা পাইছে। তো এয়া আপোনালোকৰ আগত এতিয়া দেখা যাওক আৰু কি হয়। খাই দিওঁ দিয়া, পূজা বাক খুৱাই দিয়া। এবছৰ মূৰত খাবলৈ পাইছোঁ, কাক বিকি ধৰা ষ্ট্ৰবেৰী দিছে। হেপী বাৰ্থডে। আহিলে
ফূৰ্তিত ফাইনেলি ঘৰ আহি পালোঁ ভাইটি আৰু মই। তাৰপিছত আহি কেকটো খুবেই ভাল লাগিলে, যিহেতু মই ইউটিউবত এতিয়া মই ব্লগ দি আছোঁ, তো গতিকেলৈ সকলোৱে মোৰ বাবে ইউটিউবৰ এটা কেক বনাই আনিলে, মই আপোনালোকক দেখাই আছোঁ। তো আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো যদি সম্পূৰ্ণ চায় তেতিয়াহ'লে কমেণ্টত জনাব আৰু উইচ কৰিব। এইটোৱে মোৰ ইমানেই লাষ্ট ভিডিঅ', কাৰণ আজি দিনটো মই ভিডিঅ'ৰ ক্লিপ দি আছোঁ। তো গতিকে আপোনালোকে মোৰ ভিডিঅ'ৰ গোটেই সম্পূৰ্ণ চোৱাৰ পিছত কেনে লাগিল আপোনালোকে জনাব। আৰু আজিলৈ বাই বাই। এইটো হৈছে লাইক আৰু এইটো হৈছে ছাবস্ক্ৰাইব, বিশেষকৈ আজিৰ দিনটোত দিব যাতে